বন্ধুসকল, কেনেকুৱা হ'লহেঁতেন যদি আমাৰ ঘৰত বাইকখনৰ লগতে এখন বিমান বা হেলিকপ্টাৰো থাকিলহেঁতেন, যিটোৰ সহায়ত আমি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আকাশেদি উৰি যাব পাৰিলোহেঁতেন। হয়, ঠিকেই শুনিছে। আচৰিত হৈছে চাগৈ, মোক পাগল বুলি ভাবিছে চাগৈ, নহয়নে? কিন্তু নহয় বন্ধুসকল, পৃথিৱীত এনেকুৱা কিছুমান সৰু বিমান বা হেলিকপ্টাৰ আছে যিটোৱে আপোনাক উৰাব পাৰিব ঠিকেই। সেইটোৰ দাম বা চাইজ অনেক সৰু। এইখন এখন প্ৰাইভেট কাৰৰ সমান আৰু সেইখনৰ দাম মাত্ৰ $1000 পৰা আৰম্ভ, যিটো আমাৰ দেশৰ টকাৰ মাত্ৰ 1 লাখ টকাৰ সমান। আৰু আপুনি বিচাৰিলে সেইখন কোনো লাইচেন্স নোহোৱাকৈয়ে চলাব পাৰিব। আৰু ইয়াৰ ভিতৰত কিছুমান এয়াৰক্ৰাফ্ট ইমান সৰু যে এজন মানুহকে লৈয়েই উৰিব পাৰে। কি বিশ্বাস হোৱা নাই? তেতিয়াহ'লে আহক বন্ধুসকল, আমি নিজেই চাই লওঁ পৃথিৱীৰ 10খন সৰু এয়াৰক্ৰাফ্ট, যিবোৰ দেখিলে আপোনালোক সঁচাকৈ অবাক হৈ যাব। আৰু শেষৰখন ইমান ধুনীয়া যে সেইখন আপোনালোকে সঁচাকৈ দেখিলেই কিনিব খুজিব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেল এনি ইনফৰমেশ্যন এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, কাৰণ আমি এনেকুৱা আৰু বিভিন্ন ধৰণৰ ইনফৰমেশ্যন আপোনালোকক দি থাকিম। নাম্বাৰ 1, ষ্টিটছ SA-2S স্কাইবেবী। এই বিমানখন 1952 চনত সকলোতকৈ সৰু বিমান হিচাপে আকাশত উৰাৰ চেষ্টা কৰে। মাত্ৰ 25 ঘণ্টা ফ্লাই কৰিয়ে এইখন তললৈ যায়। 10 ফুট দীঘল আৰু 7 ফুট ওখ এই বিমানখন দেখিলে মনে কয় কোনো খেলনা বক্সৰ ভিতৰত ভৰাই থ'ব পৰা যাব। এই বিমানখনৰ ওজন মাত্ৰ 205 কেজি। বৰ্তমান বজাৰত কিছুমান মটৰচাইকেল আছে যিবোৰৰ ওজন এই বিমানতকৈও বেছি। এই বিমানত আছে 85 এইচ পাৱাৰ ইঞ্জিন। বিমানখনৰ এই 85 আৱাৰ্ছ পাৱাৰ ইঞ্জিনৰ কাৰণে এই বিমানখন ঘণ্টাত প্ৰায় 300 কিলোমিটাৰ গতিবেগত উৰিবলৈ সক্ষম হয়। নাম্বাৰ 2, কিৰিকিৰি। আচৰিত নামৰ এই বিমানখন 1974 চনত তৈয়াৰ কৰা হৈছিল ফ্ৰান্সৰ এৰ'মেটিকেল ইঞ্জিনিয়াৰ মাইকেল কলম্বানে। এই বিমানখনৰ নামকৰণ কৰিছিল তেখেতৰ জীয়েক ক্ৰিষ্টিয়েনৰ নামৰ লগত মিলাই। মাইকেলৰ সপোন আছিল তেওঁ এনে এখন বিমান বনাব য'ত সাধাৰণ মানুহে নিজৰ ঘৰতে এছেম্বল কৰি উৰাবলৈ সক্ষম হ'ব, তাকো $1000 ভিতৰত। মাইকেলে এই বিমানখনত 2টা ইঞ্জিন লগাই দিয়ে, যাৰ কাৰণে 80 কেজি ওজনৰ এই বিমানখন প্ৰায় 200 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিত উৰাবলৈ ক্ষমতা লাভ কৰে। ইয়াৰ নতুন মডেলত আছে ইলেক্ট্ৰিক GPS পুল 212 ইঞ্জিন। নাম্বাৰ 3, BD-5J। এইখনৰ মালিক আমেৰিকাৰ পৰ্টোৰিকোৰ বাসিন্দা। নাগৰিক জোৱান আছিল তেখেত। 1960 চনত নিজৰ ঘৰতে এই বিমানখন তৈয়াৰ কৰিছিল আমেৰিকাৰ এয়াৰক্ৰাফ্ট জিমবেডে। যদিও এই বিমানখনত কোনো মিছাইল বা বম নাই, তথাপিও এই বিমানখন দেখিবলৈ ফাইটাৰ জেটৰ নিচিনা লাগে। এই বিমানখন চলালে নিশ্চয় ফাইটাৰ প্লেনৰ নিচিনা অনুভৱ হ'ব। এই বিমানখনত আছে PBSTJ-100 ইঞ্জিন, যিটোৱে এই বিমানখনক সৰ্বোচ্চ 515 কিলোমিটাৰ গতিত উৰাবলৈ সক্ষম। এই বিমানখনৰ ওজন মাত্ৰ 195 কেজি। এই বিমানখনৰ উৰাৰ ৰেঞ্জ 1970ৰ দশকত এই বিমানখনৰ দাম আছিল মাত্ৰ $2600 পৰা $2800। নাম্বাৰ 4, SD-1 মিনি স্পৰ্ট। এই বিমানখনৰ সকলোতকৈ ভাল দিশটো হ'ল এইখন ওজনত বহুত পাতল। এই বিমানখন আপুনি বিচাৰিলে নিজৰ ঘৰতেই বনাব পাৰিব। ইয়াৰ ওজন মাত্ৰ 130 কেজি। বজাৰৰ পালচাৰ বাইকতকৈ ওজন কম। এইখন 170 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত উৰিবলৈ সক্ষম। এই বিমানখনত আছে 30 আৱাৰ্ছ পাৱাৰৰ ইঞ্জিন। এই বিমানখনৰ দাম $14,000, আমাৰ ইয়াৰ টকাত 14 লাখ টকা।
Number 5. Star Bumble B2 ৰবাৰ্ট এইচ ষ্টাৰ্টে এই বিমানখন তৈয়াৰ কৰিছিল 1988 চনৰ পাছলৈ উৰুৱাওঁতে এই বিমানখন ক্ৰাছ কৰে ৰবাৰ্ট এইচ ষ্টাৰ্ট মাৰাত্মকভাৱে আহত হৈছিল। পৃথিৱীৰ সকলোতকৈ সৰু বিমান হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ডত নিজৰ নাম লেখায় 1988 চনত। ইয়াৰ ওজন মাত্ৰ 180 কেজি। এইখন 240 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতিবেগত উৰিব পাৰে। Number 6. মেকডনাল্ড XF-85 গবলিন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ডাঙৰ আকাৰৰ বমৰ বিমানবিলাকক শত্ৰুপক্ষৰ যুদ্ধ বিমানবিলাক সহজেই ধ্বংস কৰিবলৈ সক্ষম হৈছিল। সেইকাৰণে US এয়াৰফ'ৰ্চ মেকডনাল্ড এয়াৰক্ৰাফ্টক এই বিমানখন বনাবলৈ নিয়োগ কৰে। এই বিমানখন ইমানেই সৰু যে B-36 বমৰ ভিতৰত এই বিমানখন ভৰাব পৰা যাব। এই বিমানখন যি উদ্দেশ্যৰে তৈয়াৰ কৰা হৈছে সেয়া কৰিবলৈ ব্যৰ্থ হৈ এই বিমানখন বন্ধ কৰি দিয়া হয়। Number 7. জেন H4 জাপানৰ নগত্যত অৱস্থিত জেন কৰ্পোৰেচনে এই হেলিকপ্টাৰখন 2000 চনত তৈয়াৰ কৰিছিল। মাত্ৰ 70 কেজি ওজনৰ এই হেলিকপ্টাৰখনত 10 আৱাৰ্ছ পাৱাৰৰ ইঞ্জিন 4টা আছে, যাৰ সহায়ত স্পীড 193 কিলোমিটাৰ ঘণ্টা গতিৰ বেগত উৰিব পাৰে। কিন্তু এইখন মাত্ৰ 100 কিলোমিটাৰ গতিতেই নাযায়। Number 8. CMC লিঅ'পাৰ্ড বন্ধুসকল, মই ইমান সময় যিমান বিমানৰ বিষয়ে কৈছোঁ তাৰ ভিতৰত CMC লিঅ'পাৰ্ড মোৰ পচন্দৰ বিমানৰ ভিতৰত এখন। এইখন দেখিবলৈ একদম ফাইটাৰ জেটৰ দৰে। এই বিমানখনত আছে 2 উইলিয়ামছ FJX-1 ফেন ইঞ্জিন, যিটোৱে বিমানখনক 550 কিলোমিটাৰ ঘণ্টা গতিবেগত উৰাবলৈ সক্ষম হয়। ওজন 861 কেজি। এই বিমানখনৰ এবাৰ তেল ভৰাই 30 কিলোমিটাৰৰ পৰা 35-40 কিলোমিটাৰ পৰ্যন্ত উৰিবলৈ সক্ষম। এতিয়া পৰ্যন্ত ইয়াৰ এখন মডেলেও উলিওৱা হৈছে। Number 9. মাৰ্টিন জেটপেক সৰু এয়াৰক্ৰাফ্টৰ কথা ক'বলৈ হ'লে বন্ধুসকল জেটপেকটোৰ কথাও ক'ব লাগিব। নিউজিলেণ্ডৰ মাৰ্টিন এয়াৰক্ৰাফ্টে 2004 চনত তৈয়াৰ কৰা হয়। এইখনত আছে 2খন ফেন, 200 এইচ পাৱাৰ ইঞ্জিন। ইয়াৰ সহায়ত উৰিবলৈ সক্ষম হয়। সৰ্বোচ্চ 70 কিলোমিটাৰ গতিবেগত উৰিব পাৰে। ইয়াৰ ৰেঞ্জ প্ৰায় 51 কিলোমিটাৰ আৰু ইয়াৰ দাম প্ৰায় $1,00,000। Number 10. জেটপেক উইংছুইট এইটো অন্য ৰকমৰ এটা মেচিন। এইটোৱে আমাৰ ভৱিষ্যত পৃথিৱীক বদলাই দিব পাৰে। এইটো 407 কিলোমিটাৰ ঘণ্টা গতিবেগত উৰিব পাৰে। কিন্তু এইখন টেষ্ট ফ্লাইঙৰ সময়ত এজন পাইলটৰ মৃত্যু হৈছিল। এইখন সৰ্বোচ্চ 48 কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে আৰু 20,000 ফিট উচ্চতালৈ উৰিব পাৰে। এই বিমানবিলাক ইমান সৰু আৰু কম দামী হ'লেও কিন্তু আমাৰ ভাৰতৰ পৰা কিনিব নোৱাৰে, কাৰণ ভাৰতত পাৰ্চনেল বিমান ৰাখিব নোৱাৰে। কিন্তু আমেৰিকা বা তেনেকুৱা ডাঙৰ দেশবিলাকত যায় যদি তেন্তে আপুনি এইবিলাক কিনি নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক। বাই বাই।